আমাৰ ক্ৰিমিনেল জাষ্টিচ চিষ্টেমটোৰ যিটো এৰেঞ্জমেণ্ট বৰ্তমানৰ এইটো এবছলিউটলি একিউজড অৰিয়েণ্টেড মানে বিয়ণ্ড ৰিজনেবল ডাউট এষ্টাব্লিছ নোহোৱালৈকে এজন মানুহক একিউজ বুলি ক'ব নোৱাৰি লাগিলে সি ৰেপ কৰি পেলাওক সি এজনী কেঁচুৱা ছোৱালীক ৰেপ কৰি মাৰ্ডাৰ কৰি পেলাওক সি লাগিলে ডকাইত যুদ্ধৰ সহযোগী লাগিলে বোম দিয়ক কিন্তু তাক আমি বোম দিয়া বুলি ক'ব নোৱাৰোঁ তাক আমি ৰেপিষ্ট বুলি ক'ব নোৱাৰোঁ বিয়ণ্ড ৰিজনেবল ডাউট এষ্টাব্লিছ কৰিব লাগিব এই বিয়ণ্ড ৰিজনেবল ডাউট এষ্টাব্লিছ কৰিবলৈ কাৰণে এটা পুলিচৰ এনাবলিং চিষ্টেম আৱশ্যক আৰু ভিক্টিমগৰাকী ক'ৰবাত থাকে ৰেপ হ'ল মানুহজনীৰ অৱস্থা নাই ঘৰখনৰ অৱস্থা নাই মানুহজনীৰ প্ৰতি কোনো এটা অনুকম্পামূলক চিষ্টেম নাই গতিকে আমি ভিক্টিম কাউন্সেলিং এটা চিষ্টেম কৰিব লৈছোঁ এতিয়া থানাতে থাকি পেলাই আপুনি মন কৰিছে এটা কাউন্সেলিং ৰুম এটা আছে য'ত ড্ৰাগ এডিক্ট হয় বহুত ল'ৰাবোৰে এডিক্টবিলাকত আমি বৰ্তমান আমি যেন আমাৰ পৰিয়ালবোৰে আমাৰ সমাজখনে এডিক্টবিলাকক অকণমান যেন বেয়া ধৰণৰ চকুৰে চাই এনেকুৱা ধৰণৰ তেনেধৰণৰ পৰিয়ালবোৰে অকণমান সমাজচ্যুত ফিল কৰে উইচ ইজ ভেৰি আনফৰ্চুনেট এডিক্টটো হ'ল এটা বেমাৰী মানুহ তেওঁক আমাক এটা সহায় দৰকাৰ অনুকম্পাৰ দৰকাৰ সমাজখনে তেওঁক চাব লাগে এজন বেমাৰী হিচাপে তেওঁক ৰিহেব দৰকাৰ প্ৰপাৰ ৰিহেবিলিটেটিভ এক্টিভিটি কিন্তু আমাৰ মানুহে এই তেনেকৈ ধৰণে ল'ৰা কিছুমান ধৰি অনা যায় এডিক্টবোৰে চুৰ কৰিব ল'ব পাৰে কিন্তু তাক চুৰ কৰাৰ কাৰণে জেলত পঠিয়াই দি পেলাই ধুমামাৰ দি পেলাই গতিকে আজিকালি পুলিচিং চিষ্টেমটো হেজ টু বি গিয়েৰ্ড টুৱাৰ্ডছ ৰিফৰ্মেশ্যন পানিছমেণ্ট অৰিয়েণ্টেশ্যনটো থাকিবই লাগিব সেইটো একেবাৰে নোহোৱা কৰিব আমি নোৱাৰিম কিন্তু লগতে যিমান পাৰি আমি ৰিফৰ্ম অৰিয়েণ্টেশ্যন যদি কৰিব পাৰি সেইটো কাৰণে পুলিচে অকণমান যত্নৱান হ'ব গতিকে যিবোৰ এই ওলাই আহে ক্ৰাইম সেইবোৰ সমাজখনৰ বেমাৰ কিছুমানৰ উপসৰ্গ তাকে ধৰি পুলিচে কিবা এটা কৰিবলৈ যাওঁতে পুলিচৰ ওপৰত বিৰক্ত দেখুৱাই ক্ৰিটিচাইজ কৰি থাকিলে নহ'ব ছ'চাইটি হেজ টু অলছ' লুক এট ইটছেল্ফ সমাজখনে নিজলৈকো চাব লাগিব ক'ত 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 প্ৰব্লেম এৰিয়াজ আছে গাৰ্জেন ৱাৰ্ড ৰিলেশ্যনশ্বিপ মাক বাপেক আৰু পুতেক জীয়েকৰ সম্বন্ধ আজিকালি তাৰ কোৱালিটিবোৰ কেনেকুৱা হৈছে ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ ফ্ৰেণ্ডশ্বিপ নেইবাৰলি ৰিলেশ্যনশ্বিপ নেইবাৰহুড লিভিং ছ'চাইটেল লিভিং আনকি গাঁও অঞ্চলত কেনেকুৱা ধৰণৰ আমাৰ এটা তই থাক মই যাওঁ মানে ধৰণৰ এটা মানসিকতাটো এটা আৰম্ভ হৈছে কিছুমান কেছত জিৰ' টলাৰেঞ্চ হ'ব লাগে বিশেষকৈ ক্ৰাইম এগেইনষ্ট চিলড্ৰেন এইটো ক্ষেত্ৰত ইয়াত জিৰ' টলাৰেঞ্চ এনেকৈ ধৰণে ছ'চাইটিয়ে ডিক্লেয়াৰ কৰিব লাগে ছ'চাইটিয়ে পুলিচৰ লগত একেলগে কাম কৰিব লাগে পুলিচ হেডকোৱাৰ্টাৰৰ ফালৰ পৰা আমাক কোৱালি ৰৈ নাথাকোঁ এতিয়া ঘৰ বনোৱাৰ পৰা আৰম্ভ কৰি হাউচিং ছেটিছফেকশ্যনৰ ওপৰত আমি মেছিভ ফ'কাছ কৰিছোঁ আমি মেন পাৱাৰ ইনক্ৰিজ মোৰ কাৰ্যকালৰ ভিতৰতে মোৰ চেয়াৰমেনশ্বিপতে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডত ইতিমধ্যে আমি প্ৰায় 10,000তকৈ অধিক পুলিচ নিযুক্ত কৰিছোঁ আমি তাৰমানে ট্ৰেন্সপাৰেণ্ট যিটো ৰিক্ৰুটমেণ্ট প্ৰচেছৰ থ্ৰুৱেদি আমি কামখিনি কৰিবলৈ চেষ্টা কৰিছোঁ চ' ডেট উই গেট বেষ্ট অফ টেলেণ্ট টু দ্য ছ'চাইটি সমাজখনৰ প্ৰতিবাদৰ ইয়াত ঘোচ ঘাচ দি পেলাই চাকৰি দিয়া দিন গ'ল কোনো পুলিচে আগতে যিবোৰ বেইমানি কৰি পেলাই ধান্দাবাজি কৰি দালাল ৰাজ এটা চলি আছিলে সেইবোৰ একো ধৰণৰ ইয়াত চিষ্টেম নচলালে গতিকে আমি এনেধৰণৰ ৰিক্ৰুটমেণ্ট কৰিছোঁ বোলো এক নয়া পইচা নিদিয়াকৈ বেইমানি নোহোৱাকৈ তহঁতে সোমাইছ আৰু তহঁতি যেতিয়া থানাত যাবি যদি বেইমানি কৰিব লাগিলে তেতিয়াহ'লে মই তাহাঁতৰ পৰা আণ্ডাৰটেকিং ল'ম চাগে আমি প্ৰায় 12,000 পুলিচৰ মানুহক চিপাহীৰ পৰা ছাব ইন্সপেক্টৰ ইয়াতো আছে চাগে বহুতে ইতিমধ্যে ট্ৰেইনিংটো কৰিছে আৰু এই ট্ৰেইনিংটোত তেওঁলোকক নিজকে এটা ভাল মানুহ বুলি এটা চেল্ফ ইমেজ কি বুলি ক'ব ইমেজ যিটো নিজৰ প্ৰতিচ্ছবিটো আত্মপ্ৰতিচ্ছবিটো যে মই ভাল আইনাখনত যেতিয়া চাই পঠিয়াই হু ডু উই লুক এট মৰমীয়াল হ'ব লাগে আমি জোখতকৈ বেছি মৰমীয়াল সাধাৰণ মানুহ এজনীক আমি ধৰি আনিছোঁ কিবা চুৰ কৰিলে আগতে কেঁচুৱা এটা আছে সেইবুলি এই চুৰ কৰিলে কাৰণে পিঠি ফালি দিব দৰকাৰ নাই নহয় কেঁচুৱাটো আছে কেঁচুৱাটোক আমি লুক আফটাৰ কৰিব লাগিব আমাৰ ছোৱালীও পুলিচ আছে তেওঁলোক মৰম কৰিব লাগিব কোলাত ল'ব লাগিব দৰকাৰ হ'লে ঘৰত লৈ যাব লাগিব তেনেকুৱা হ'ল আমাৰ এপ্ৰ'চ গতিকে এতিয়া
আমি নতুন ধৰণৰ পুলিচিংটো আগবঢ়াই নিবলৈ আমি প্ৰচেষ্টা এটা কৰিছোঁ আৰু আমি এতিয়া সাব ইন্সপেক্টৰ 580 নতুনকৈ সাব ইন্সপেক্টৰে জইন কৰিছে ভেৰি সলিডলি ৰিক্ৰুটেড সাব ইন্সপেক্টৰ মোৰ চেয়াৰমেনশ্বিপতে ৰিক্ৰুট কৰিছোঁ এইকেইজন সাব ইন্সপেক্টৰক কোৱালিটি সাব ইন্সপেক্টৰ একছে বৰ্গৰ এক বঢ়িয়া ল'ৰা ছোৱালীও আমি তেওঁলোকৰ ট্ৰেইনিংটো নিজে চাইছোঁ ট্ৰেইনিঙৰ কোৱালিটি এবছলিউটলি টপ ক্লাছ কোৱালিটি হৈছে সিহঁতে বৰ্তমান তাহাঁতি থানাই মকৰল হৈছে ইহঁতি অহাৰ পিছত মই যদি কোনো বেইমানি কথা শুনো থানাবিলাকৰ পৰা তেতিয়াহ'লে বেয়া হয় আৰু মানুহেও কি কৰে কেতিয়াবা বদমাচি কৰে সঁচা কথাবোৰ লিখিলে ভাল কেতিয়াবা কোনোবা এজনে ধৰাধৰি কৰিলে লিখি দিলে একদম 2 কলম তেনেকৈ কৰিব নালাগে তাৰমানে ব্যক্তিগত স্বাৰ্থৰ দ্বাৰা স্বাৰ্থান্বিত হৈ পেলাই মানে কাৰোবাক একেখন দিয়াওঁ বুলি পুলিচকেইটাক ফচাবলৈ চেষ্টা কৰিব পাব্লিকেও নালাগে সঁচা কথাটো আগবাঢ়িব লাগে মানে বস্তুটো আৰু মাননীয় সংবাদ মাধ্যমৰ বন্ধুসকলকো মই আহ্বান জনাম যাতে তেওঁলোক নিৰপেক্ষ প্ৰকৃতপক্ষে নিৰপেক্ষতা চাব লাগে কাৰেক্টলি চাব লাগে কোনোবা এটা পুলিচে অকল বেয়াটো দেখুৱাবৰ কাৰণে অকল পুলিচৰ এটা বিশেষ ধৰণে এটা ষ্টৰিটো কেৰি কৰি লৈ যাব পাব্লিকক পুলিচৰ বিৰুদ্ধাচৰণ কৰিবলৈ উদগনি দিব যে থিংছ আৰ নট কাৰেক্ট এইবোৰ কৰে বুলি মই কোৱা নাই কেতিয়াবা কিছুমানে কৰে গতিকে উই ৱান্ট টু ৱৰ্ক উইথ ইচ আদাৰ আমি চবৰে অবজেক্টিভবোৰ একেইটো আপোনালোকেও বিচাৰে ভাল সমাজ এখন হওক সংবাদসেৱীসকলেও নিশ্চয় বিচাৰিব অসমখনৰ সকলো ফালৰ পৰা ভাল হ'ব আৰু পুলিচেও এইটো বিচাৰে গতিকে উই হেভ টু ৱৰ্ক লাইক এ টিম আপোনালোক হ'ল পোচাক নিপিন্ধা পুলিচ আপোনালোকৰ চকু মাৰি থাকে ক'ৰবাত বদমাচি হৈছে নেকি আপোনালোকৰ চকু মাৰি থাকে ৰাতি শুওঁতে দৰ্জাখন বন্ধ কৰি শুৱে গেটখন লগাই শুৱে শুবলৈ সময়ত সেইটো কেলে কৰে ডেট ইজ ইউ আৰ ষ্টপিং কমিশ্যন অফ এ কগনিজেবল অফেন্স আপোনালোকে এটা অপৰাধ হোৱাৰ পৰা ৰোধ কৰিবলৈ চেষ্টা এটা কৰিছে গতিকে আপোনালোকে পুলিচ আৰু পুলিচেও সেইটো কামে কৰে পুলিচ এহালে পোচাকযোৰ পিন্ধা আপোনালোকৰ মাজৰ এজন আৰু আপোনালোক হ'ল পোচাক নিপিন্ধা পুলিচৰ এজন গতিকে দিছ ইজ হাউ উই শুড টেক ইচ আদাৰ আৰু এই ধৰণে যদি আমি আগবাঢ়ো নিশ্চয় এটা ভাল ইক'চিষ্টেম গঠন হ'ব এণ্ড আই উইচ ভেৰি বেষ্ট অল দ্য ভেৰি বেষ্ট টু এভৰিবডি হিয়াৰ